তোমালোকেও যদি মাই 11 চাৰ্কেল অসমত খেলিবলৈ বিচৰা তেনেহ'লে তোমালোকৰ তাত থকা মাই 11 চাৰ্কেলটো আনষ্টল কৰি দিয়া নাইবা তোমালোকে যদি ডাউনলোডেই কৰা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত লিংক পাবা, তাৰ পৰা ডাউনলোড কৰিবা। মই দিয়া লিংকৰ পৰা ডাউনলোড কৰিলে তোমালোকে অসমত মাই 11 চাৰ্কেল খেলিবলৈ ইজি হ'ব। তাৰ পাছত তোমালোকে নিজৰ প্ৰফাইলত ক্লিক কৰি পালে নিজৰ একাউণ্ট ছেটিংছত যাবা। একাউণ্ট ছেটিংছত গৈ পালে তোমালোকে ইয়াতে তোমালোকৰ মোবাইল নম্বৰ ভেৰিফাই কৰি ল'বা, পান কাৰ্ড ভেৰিফাই কৰিবা, আধাৰ কাৰ্ড কৰিবা, তাৰপিছত এটা ইউজাৰ নেম বনাবা, বেংক একাউণ্ট দিবা। এতিয়া কথা হ'ল কেনেকৈ কৰিবা, কাৰণ বহুতৰে KYC ৰিজেকশ্যন হয়। KYC ৰিজেকশ্যন কিয় কাৰণে হয় তোমালোকৰ, এতিয়া মই তোমালোকক প্ৰপাৰ কৈ যাম। তোমালোকে কি কৰিবা, আধাৰ কাৰ্ডখন যেতিয়া ভেৰিফিকেশ্যন বা KYC কৰিবা তেতিয়া তোমালোকে KYCটো কৰোঁতে একো প্ৰব্লেম নহ'ব, খালি তোমালোকে GPS এমুলেটৰত লোকেশ্যনটো চেঞ্জ কৰি ল'বা। GPS এমুলেটৰৰ বিষয়ে মই কিমান ভিডিঅ'ত কৈ আছোঁ কেনেকৈ ইউজ কৰে, এতিয়া কোৱা নাই, কাৰণ তোমালোকে যদি চোৱা নাই মোৰ পুৰণা ভিডিঅ'কেইটা চাই ল'বা, তাত মই প্ৰপাৰ কোৱা আছে GPS এমুলেটৰ কেনেকৈ লগায়। তাৰ পাছত আহিল বেংক একাউণ্ট। তোমালোকে যেতিয়া ইয়াতে বেংক একাউণ্ট এড কৰিবা তেতিয়া তোমালোকে কি কৰিবা, বেংক একাউণ্ট নম্বৰ চেম দিবা, একাউণ্টৰ নাম চেম দিবা, কিন্তু তোমালোকে IFSC কোডটো তোমালোকে অসমৰ নিদিবা। তোমালোকে কি কৰিবা, ফেণ্টাচি খেলিব পাৰা এখন ষ্টেট, ধৰি লোৱা মই দিল্লী কৈছোঁ, তোমালোকৰ যিয়ে বেংক থাকে, ষ্টেট বেংক হওক, ইণ্ডিয়া বেংক হওক, প্ৰাইভেট বেংক হওক, তোমালোকে কি কৰিবা, তোমালোকৰ বেংকৰ নামটো কৈ, ধৰি লোৱা মোৰ ষ্টেট বেংক আছে, মই গুগলত লিখিম SBI IFSC কোড, তেতিয়া তোমালোকৰ বহুত IFSC কোড আহি যাব, তাৰে এটা IFSC কোড তোমালোকে ইয়াতে বেংক একাউণ্ট এড কৰাৰ সময়ত দি দিবা। এইখিনি কৰাৰ পাছত তোমালোকৰ 100% KYC হৈ যাব। তাৰ পাছত তোমালোকে মাই 11 চাৰ্কেল অসমত 100% খেলিব পাৰিবা। তাৰ কাৰণে তোমালোকক মই আগতেই ক'লোঁ, তোমালোকে মই দিয়া লিংকৰ পৰাই মাই 11 চাৰ্কেল এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব।